পৰীক্ষাত ফেইল কৰিলে ঘূৰাই দিয়া হ'ব মাচুল। বেংক একাউণ্ট যোগে ধন লাভ কৰিব পৰীক্ষাৰ্থীয়ে। যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম। কেৱল উত্তীৰ্ণসকলৰহে মাচুল লোৱা হ'ব। পৰীক্ষাৰ্থীসকলক লৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। এমাহৰ ভিতৰতে ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ মাজতে ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। 9 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত। এই তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুতীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব নালাগে।